हेलो बंधु बान्धवीসকল पुनर এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ সংগীতাছ কিচেন এণ্ড গাৰ্ডেনিঙলৈ সকলোকে স্বাগতম জনাইছো। মই আগৰ দৰে দৈনন্দিন সকলো কাম কাজ কৰি আজৰি হ'লোঁ। আজি ভাবিছোঁ এফালে এপাক ওলাই যাম আৰু ক'ত যাওঁ তাত আপোনালোকক তাতে দেখাম বাৰু। আৰু চাই থাকিব ভিডিঅ'টো। যদি ভিডিঅ'টো মোৰ ভাল লাগে চাই আপোনালোকৰ তেনেহ'লে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু সাবস্ক্ৰাইব কৰি দিব যিসকলে সাবস্ক্ৰাইব কৰা নাই। গতিকে চাই থাকক ভিডিঅ'টো। মই আছোঁ এতিয়া শিৱসাগৰৰ কালুগাঁৱৰ কদমণি চাপৰিৰ ভাস্কৰ্য শিল্পী প্ৰদীপ গগৈ ডাঙৰীয়াৰ ঘৰত। তেখেতৰ পত্নী দীপালী গগৈৰ স্মৃতিত নিৰ্মাণ কৰিলে এটা শিল্প সংগ্ৰহালয় আৰু কিতাপঘৰ নামেৰে এটা পুথিভঁৰাল। মই এতিয়া পুথিভঁৰালত আছোঁ। ওপৰৰ যিটো কোঠা সেইটো পুথিভঁৰাল হয় আৰু তেখেতে নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰা এই সংগ্ৰহালয় আৰু পুথিভঁৰালটো ৩ অক্টোবৰ তাৰিখে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ৩ অক্টোবৰ ২০২১ আৰু তেওঁৰ হাতৰ পৰশত নিৰ্জীৱক কাঠ এডালো যেন প্ৰাণ পাই উঠে। ১৯৮৩ চনৰ পৰাই তেওঁ ভাস্কৰ্য শিল্পত মনোনিৱেশ কৰি আহিছে। তেওঁ সময় কেতিয়াও অপব্যৱহাৰ নকৰে। 10 মিনিট সময়ো যেন তেওঁ এনেই যাবলৈ নিদিয়ে। আপোনালোকো কেতিয়াবা সময় সুবিধা মিলাই আহিবচোন পুথিভঁৰাল আৰু এই সংগ্ৰহালয়টো চাবলৈ। ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত পুথিভঁৰাল আৰু সংগ্ৰহালয়টো আছে যে সকলোৱে মন আকৰ্ষণ কৰে। গতিকে আহক, তেওঁৰ প্ৰচাৰ নতুন প্ৰজন্মক শিকাই যাব খুজিছে কৰ্মই আমাৰ ধৰ্ম। মই এতিয়া সংগ্ৰহালয়ত আছোঁ, তলৰ কোঠালিটো, যিটো তেওঁ নিৰ্মাণ কৰা শিল্পসমূহ ৰাখিছে। যিটো বস্তুৱে চাই সেইটোৱে চাই থাকিব মন যায়। ইমান নিখুঁত আৰু মিহি তেওঁ কৰ্মৰাজি, ক'বলৈ ভাষা নাই। আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ পৰা আদি কৰি সতী জয়মতীলৈকে আৰু এগৰাকী মাতৃৰ সন্তানৰ প্ৰতি থকা মৰম, এই সকলোবিলাক ইমান সুন্দৰকৈ নিৰ্মাণ কৰিছে, সকলো আপ্লুত হৈ পৰিছে। আৰু তেওঁ শিলতো কিছুমান কথা খোদিত কৰি গৈছে নৱপ্ৰজন্মৰ বাবে। তেওঁ চিন্তাধাৰা ইমান উচ্চ যে তেখেতক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। গতিকে আহক সকলোৱে এবাৰ তেওঁ কৰ্মৰাজি দৰ্শন কৰক। আৰু তেওঁ এটা আই নামৰ কবিতা লিখিছিল, যিটো আমাক সুন্দৰকৈ বুজাই দিছে। ভিডিঅ'টোৰ শেষৰ ফাললৈ মই দিছোঁ, সকলোৱে এবাৰ শুনিব যে আমি মানুহেই গছ গছনি কাটি ধ্বংস কৰিছোঁ আৰু ডাঙৰ ডাঙৰ অট্টালিকা সাজিছোঁ, আৰু সেইবিলাকে তেওঁ ধুনীয়াকৈ বুজাই দিছে। আৰু মোৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে তেখেতৰ কবিতাটো শুনিব বুলি আশা কৰিলোঁ। ধন্যবাদ। ধ্বংস কৰি এই 3 তলা 4 তলা বিল্ডিং উঠাইছে, কিন্তু অসম মাতৃক যে অসমখনক যে জীয়াই ৰাখিব লাগে, নিজৰ ভাষাটোক যে জীয়াই ৰাখিব লাগে, এক শ্ৰেণী মানুহে পাহৰি গ'ল। হয় নাই? সেইকাৰণে তোমাকেহে কেঁকুৰা খোলা দি খালোঁ, কেঁকুৰা খোলা দি খাই পাহৰিলোঁ আই, তোমাকো যে ৰাখিব লাগে জীয়াই। তথাপি দিলোঁ এই ক্ষুদ্ৰৰো ক্ষুদ্ৰ উপহাৰ, তাতেই লভিবা আই সন্তুষ্টি, দিবা আই মাথো মোক মুক্তি। সেই এষাৰি নজুৰিলে মানে, বুজিছনে? ঠিক আছে, ধুনীয়া হৈছে। এচাম মানুহে এই গোটেই মানে অসম মাতৃ বুকুত যিবোৰ সৃষ্টি কৰিছিলে, যি হেৰি আছিলে, এইবোৰ ধ্বংস কৰি পেলাইছে নাই? আজি পাহাৰ ভৈয়াম কাটি পেলাইছে, নদ নদী পুতি পেলাইছে, খাল বিল পুতি পেলাইছে। তাত কি কৰিছে? 3 তলা 4 তলা বিল্ডিং তুলিছে।